নমস্কাৰ হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম টু মাই চেনেল আজি মই আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আনিছোঁ ইয়াত মই বনাবলৈ লৈছোঁ কণীৰ পকৰি কণী আপোনালোকে যিমান লাগে সেই অনুসৰি ল'ব আৰু মই ইয়াতে কণী বইল কৰি এনেকৈ কাটি লৈ লৈছোঁ তাৰ পাছত আমাক ইয়াতে লাগিব ইয়াত বেচন 2 চামুচ লৈ লৈছোঁ মই কণী কমকৈ লৈছোঁ সেইটো কাৰণে ইয়াৰ অনুসৰি বেচন আৰু বাকীবোৰ বস্তু কমকৈ ল'ব লাগিব যদি আপোনালোকে বেছিকৈ বনায় সেই অনুসৰি বেছিকৈ ল'ব লাগিব এয়া ময়দা 2 চামুচ লৈছোঁ আৰু ইয়াত চুজি 1 চামুচ লৈ লৈছোঁ ইয়াতে বেকিং অকণমান দিছোঁ অকণমান জলকীয়া গুড়া লৈছোঁ হালধি গুড়ি জিৰা গুড়ি অকণমান লৈ লৈছোঁ নিমখ অকণমান লৈছোঁ ইয়াতে আদা নহৰু পেষ্ট 1/2 চামুচ লৈ লৈছোঁ আৰু জলকীয়া পেষ্ট অকণমান জালুকৰ গুড়ি এতিয়া এইখিনি মিক্স কৰি ল'ম ইয়াত অলপ অলপ পানী দি আমি মিলাই যাম একেলগে বেছি পানী ঢালি নিদিব অলপ অলপকৈ পানী দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু এইখিনি বহুত বেছি পনীয়া কৰি নেপেলাব এতিয়া আমি অকণমান ইয়াতে soya sauce di dim বেছি নহয় 1/2 চামুচ দি দিব অপচনেল হয় soya sauce নিদিলেও কথা নাই মই অকণমান দিছোঁ ধুনীয়াকৈ মিক্স কৰি ল'ব এতিয়া ইয়াতে কণীখিনি পিছে পিছকৈ দি দিম যাতে কণীখিনি ভাঙি নাযায় লক্ষ্য ৰাখিব একেলগে গোটেইবোৰ দি নল'ব নহ'লে ভাঙি যাব পাৰে এতিয়া ইয়াতে ওপৰতো দি দিম এতিয়া এইখিনি ফ্ৰাই কৰিবলৈ ৰেডি হৈ গৈছে এতিয়া এইখিনি কেৰাহীত তেল গৰম কৰি লৈছোঁ ৰিফাইণ্ড অইল এতিয়া ইয়াতে দি দিম এটা এটাকৈ জুইটো কমাই ৰাখিব মিডিয়াম ৰাখিব এইখিনি আকৌ এবাৰ দুটা দিম বেছি টাইম নালাগে পটককৈ হৈ যায় এতিয়া এইকেইটা অকণমান কালাৰ হৈ গৈছে নৰম হৈ গৈছে এতিয়া বাকী থকাখিনিও এনেদৰে ভাজি ল'ম এতিয়া বাকি থকা বেটাৰখিনি পিয়াজ এনেদৰে কাটি লৈ পিয়াজৰ পকৰি বনাব পাৰে মই এনেকৈ বনাই লৈছোঁ এতিয়া আমি এনেদৰে পিয়াজখিনি বেটাৰখিনি ৱেষ্ট নকৰাকৈ এনেদৰে পিয়াজৰ পকৰি বনাই ল'ম
এনেদৰে কম জুইত ভাজি ল'ব। এয়া আমাৰ কণী পকোৰা ৰেডি হৈ গ'ল আৰু এয়া পিঁয়াজৰ পকোৰা ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে বনাই চাব আৰু কেনেকুৱা হয় মোক কমেণ্টত জনাব। মোৰ ভিডিঅ' যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এনেদৰে আপোনালোকে বনাই চাহৰ লগত বা ভাতৰ লগত ছাৰ্ভ কৰিব পাৰে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।